আৰু এয়া ধানৰ কিনাৰে কিনাৰে যিহেতু গৰু গাই দি পিনে ধানসমূহ খুৱাই দিয়ে ওচৰৰ ধানসমূহ, সেয়েহে ইয়াত এনেদৰে হাল বাই পিনে তিল মাহ সিঁচিছে তেওঁলোকে। তিল মাহ সিঁচা হৈছে, এয়া চাওকচোন। ইয়াত তিল আৰু মাটিমাহ সিঁচি থোৱা হৈছে, গজিছে আৰু প্ৰায় বেছিদিন হোৱা নাই সিঁচা যিহেতু। ধুনীয়াকৈ তিল মাহ সিঁচি ৰখা আছে যাতে গৰু গাইসমূহ ওচৰত দিব নোৱাৰে, ধানখিনি নাখায়। আৰু যিহেতু আজিকালি তিল মাহৰো বহুত দাম, কিনা ধানৰ কিনাৰ গোটেই আশে পাশে থকা এনেই খালী ঠাই মাটিখিনি ইয়াত তিল মাহৰ বাবে হাল বাই উলিয়াই আছে তেওঁলোকে। আৰু এয়া ফাইনেলি আহি পাই গ'লোঁ পথাৰ আমি, যিহেতু আজি ডেৰ মাহৰ আগতে সকলো ভুই ৰুই শেষ হৈছিলে ধান ৰুই পিনে। সেয়েহে আজি বোলো পথাৰলৈ এপাক গৈ চাই আহোঁগৈচোন। সেয়েহে ধুনীয়া হৈছে, বনো ইমান উঠা নাই বন, ভালেই হৈছে বাৰু ধান। চাওকচোন কি সুন্দৰ সেউজীয়া পৰিৱেশ এটা, সঁচাকৈ মন ভাল লাগি যায় দেই এনেকুৱা এটা সেউজীয়া পৰিৱেশত থাকিব পালে। ধুনীয়া হৈছে চাওক খেতি আমাৰ। এইফালে বৰষুণো আহি আছে, বৰষুণ বতৰ যিহেতু এইকেইদিন বৰষুণ দিয়ে আছে। এইফালে এনেকৈ পাহাৰ ওচৰতে চাওক সুন্দৰ হৈছে, গোটেই পৰিৱেশটোৱে যেন সেউজীয়াময় হৈ পৰিছে, চাই কিবা এটা ভাল লগা পৰিৱেশ। আৰু এই চাওক একদম লাষ্টত ৰোৱা এডৰা থাকি গৈছিলে, যিহেতু একে শেষত ৰুইছিলে, সেয়েহে ইয়াৰ গা গছবোৰ ইমান ডাঙৰ হৈ পৰা নাই, দিন লাগিব কেইদিনমান। বাকীখিনি ধুনীয়া হৈ গ'ল, ধান ওলাবলৈ হ'ল প্ৰায় আগতীয়াখিনি। আৰু ফাইনেলি আহি পাই গ'লোঁ আমাৰ টঙিটো। এই টঙিটো গোটেই বাৰিষা এই টঙিতে আমি থাকিলোঁ ধান ৰোৱা সময়ছোৱাত। এই টঙি টপৌ পাতেৰে চোৱা হৈছিলে, এইটো টঙি টপৌ পাত দি এদৰে এনেকৈ চোৱা হয় যাতে গৰম ইমান নহওক। সেয়ে টঙি আহি পাই গ'লোঁ। দেখিছে নহয় বতৰ বেয়া, বৰষুণ, সেয়েহে অকণমান বহি লওঁ, তাৰপিছত যাম মই আৰু দেখাবলৈ আপোনালোকক। আৰু লগে লগে মই এয়া ওলালোঁ, এয়া গোটেই সেউজীয়াময় পৰিৱেশ চাওক, ইমান ধুনীয়াকৈ সোণালী ধানসমূহে ধুনীয়াকৈ একদম মানে হালি জালি নাচি আছে বতাহৰ লহৰে লহৰে। চাওকচোন সঁচাকৈ ভাল লাগে নহয় জানো? কাৰ কাৰ ভাল লাগে জনাবচোন এই সেউজীয়াময় পৰিৱেশটো। আমিতো যিহেতু গাঁৱলীয়া মানুহ, সঁচাকৈ আমি এই পৰিৱেশতে ডাঙৰ দীঘল হোৱা, সেয়েহে বহুত ভাল লাগে। সেয়েহে আজি ওলাই আহিলোঁ এই গাঁৱলীয়া পৰিৱেশটোৰ মাজেৰে আপোনালোকে এই পথাৰসমূহ দেখাওঁ বুলি, সেউজীয়া পৰিৱেশটো দেখাওঁ বুলি। চাওক সকলোফালে অকল ধান, গোটেই এৰিয়া সেউজীয়া, মুঠতে সেউজীয়া, ক'তো বেলেগ একো দেখি নাপায় আপোনালোকে। চাওক বঢ়িয়া লাগিছেনে? আৰু এয়া ধুনীয়াকৈ দেখিছে ইমান ধুনীয়া বতাহত লাহি পাইকৈ হিলি আছে ধানসমূহ, ইমান এটা সুন্দৰ পৰিৱেশ। আৰু এইফালে আপোনালোকে দেখিছেনে, যিহেতু আমাৰ ইয়াত কাৰেণ্টৰ পৰা ট্ৰেইন চলিব বোলে, সেয়েহে ইয়াত ট্ৰেইন ৰাস্তাত কাৰেণ্টৰ প'ষ্ট খাৰা কৰি আছে, প'ষ্টসমূহ লগাই আছে কাৰেণ্টৰ কাৰণে, কাৰেণ্ট ফিটিং কৰিবৰ কাৰণে। এইটোৱে আমাৰ ট্ৰেইন ৰাস্তাটো নিচে কাষত খেতিৰ এয়া লগাই আছে। সেয়াই আৰু ধানসমূহ এবাৰ এয়া ধান ওলাব, গেৰ ধৰিছে আৰু বেছি দিন নাই, গেৰ ধৰিছে ওলাব আৰু এবাৰ খেতিসমূহ খুব ধুনীয়া দেখিছোঁ, মই ভালেই দেখিছোঁ, ভালেই হ'ব চাগে, আশাবাদী আৰু ভাল হ'ব বুলি। যিহেতু বতৰ ইমান ধুনীয়াকৈ টাইমে টাইমে বৰষুণ পাই আছে, ৰ'দো ইমান নহয় বৰষুণো নহয়, সেয়েহে একদম খেতি ধুনীয়া হৈছে এবাৰ। এটা সেউজীয়া পৰিৱেশৰ মাজত থাকি সঁচাকৈ বহুত ভাল লাগিছে। ফিৰফিৰকৈ হাৱা,
আৰু এটা কথা আপোনালোকক জনাওঁ, মই প্ৰায় আজি 2-3 মাহৰ আগত এটি ভিডিঅ' চাইছিলোঁ, মানে আপোনাৰ গহপুৰ পৰা ধৰি সিফালৰ আগলৈ, মানে যি গুৱাহাটী ছাইডলৈ গহপুৰৰ পৰা ধৰি এইখিনি জেগাত ইউটিউবাৰ এজনৰ তাতে চাইছিলোঁ, সোণপাহি অসম নে কি এনেকুৱা এজন আছিলে, ঠিক একজেক্ট নামটো মনত নাই, তেওঁক কৈছোঁ বুলিও ভাবিব নালাগে। তাত অকল মতা মানুহে ধান ৰুৱে বুলি কৈছিলে, কিন্তু আমাৰ ইয়াত এনেকুৱা নহয়। আমাৰ ইয়াত মতা মানুহে হাল বাব, হাল বাই কোৰ মাৰে, কিন্তু ধান নুৰুৱে। ইয়াত মাইকী মানুহেহে অকল ধান ৰুৱে আমাৰ এইফালে। কিন্তু সেইফালে শুনিলোঁ তাত অকল মতা মানুহেহে পথাৰলৈ যায়, মতা মানুহেহে ৰুৱে বুলি। আমাৰ ইয়াত কিন্তু ঠিক তেনেকুৱা নহয়। সেয়েহে আজি দেখালোঁ আপোনালোকক পথাৰসমূহ, আমাৰ সেউজীয়া পৰিৱেশটো, পথাৰৰ সকলো দৃশ্য। সেয়ে আজিলৈ আপোনালোকৰ পৰা বিদায় ল'লোঁ।